সকলোকে গুড মৰ্নিং জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা সময়, আজি চাহৰ লগত এনেদৰে বনাইছোঁ। এয়া আজি ৰুটিৰ লগত খাবৰ বাবে বনাই আছোঁ ভেন্দি, কুন্দুলি আৰু বেঙেনা এনেদৰে মিক্স কৰি পেলাই অলপ অলপ চব্জি বনাই আছোঁ। এয়া হৈয়ে গৈছে চব্জিখিনি আৰু এতিয়া ৰুটিখিনি বনাই লওঁ। এইফালে আটা লাডুখিনিও গোল গোল কৰি ল'লোঁ আৰু এতিয়া বেলি লওঁ। এয়া শুকান ৰুটি বনাইছোঁ আৰু মোৰ এইফালে চব্জি হৈয়ে গ'ল আৰু লগত খাবৰ বাবে ভাবিলোঁ এটা ডিম আমলেট বনাই লওঁ। পিঁয়াজ একো দিয়া নাই, এনেদৰে খাই ভাল লাগে। আমলেট হৈয়ে গ'ল। এতিয়া এয়া আমলেট লৈ লওঁ আৰু লগত দুখন ৰুটি লৈছোঁ। এয়া ভেন্দি, কুন্দুলি আৰু বেঙেনা ৰাতিপুৱা ভাবিলোঁ এনেদৰে বনাওঁ আৰু মোৰ ৰাতিপুৱা এয়া হৈয়ে গ'ল ৰুটি চব্জি আৰু লগত আছে একাপ ৰঙা চাহ এনেদৰে লৈছোঁ। আৰু ৰাতিপুৱা চাহকাপ এনেকৈ খাই খুব ভাল লাগে। আৰু এফালে ৰুটি চব্জিও হৈয়ে গ'ল আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। এতিয়া টাটা বাই বাই। এতিয়া খাই লওঁ দেই।